are you? I hope you all are doing great. আজি আমি আৰম্ভ কৰিম ক্লাছ 9 ম্যাথমেটিক্সৰ নতুন এটা চেপ্টাৰ বৃত্ত, যেটোকে ইংলিছত সাৰ্কেল বুলি কোৱা হয়। এই বৃত্তনো কি, আমি অনুশীলনী এটা আৰম্ভ কৰাৰ আগত এই বৃত্তৰ বিষয়ে যিমানবোৰ সৰু সুৰা বস্তুবিলাক আছে, কনচেপ্টবিলাক আছে, বেসিকবিলাক আছে, সেইখিনি আগত আলোচনা কৰি লম। সো যেতিয়াই এটা তুমি নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিবা বা নতুন এটা অনুশীলনী ষ্টাৰ্ট কৰিবা, সেইটো কৰাৰ আগত আমাৰ বেসিকটো জনাটো খুবেই প্ৰয়োজন। সেইকাৰণে তুমি যদি মোৰ ভিডিঅ'টো আগৰ পৰা চাইছা, দেখিবা যে মই প্ৰতিটো কোৱেশ্চন কৰাৰ আগতে সেই বেসিকখিনি ক্লিয়াৰ কৰি দিওঁ। যেতিয়া তোমাৰ বেসিকখিনি ক্লিয়াৰ হৈ যাব, অনুশীলনী এটা তুমি নিজেই কৰিব পাৰিবা। আৰু এটা গ্যাৰান্টি দিছো, আজিৰ ভিডিঅ'টো যদি তুমি সম্পূৰ্ণৰূপে চোৱা, ইয়াৰ পাছত বৃত্তক লৈ তোমাৰ কোনো ডাউট নাথাকে। ইয়াৰ পিছত তুমি বৃত্তক তোমাৰ কোনোবা বন্ধু বান্ধৱীক শিকাব পাৰিবা, এইখিনি গ্যাৰান্টি দি আছো। আৰু তুমি যদি মোৰ পৰা অংক কৰি থাকা, মোৰ ভিডিঅ'বিলাক চাই থাকা, এটা গ্যাৰান্টি দি থাকো যে মই যিমান সহজ নিয়মত আমি অংক তোমাক শিকাও, ইমান সহজ নিয়মত গোটেই ইউটিউবত খুঁজি চাবা, বিচাৰি চাবা, কোনেও শিকাব নোৱাৰে। কিয়নো আমি সকলোৱে জানো যে প্ৰতিটো কোৱেশ্চন, প্ৰতিটো অংক দুটা তিনিটা চাৰিটাকৈ মেথডত কৰিব পাৰো। গতিকে প্ৰতিটো অংক আমি তোমালোকক কৰাৰ আগত নিজে 3-4 প্ৰকাৰৰ কৰি চাই লওঁ। যিটো ওৱান অফ দা ইজিয়েষ্ট মেথড হয়, যিটো আটাইতকৈ ইজি মেথড হয়, সেই মেথডত আমি তোমালোকক কৰাই দিওঁ। তেনেহলে চলো আজিৰ ক্লাছটো আৰম্ভ কৰো। আগত আমি পঢ়িম যে বৃত্তৰ যিবিলাক বেসিক কনসেপ্টবিলাক আছে, সেইবিলাকৰ বিষয়ে পঢ়িম। বৃত্ত কি, বৃত্তৰ ব্যাসাৰ্ধ কি, এটা সমতলে কেইটা ভাগত ভাগ কৰে, ব্যাস কি, জ্যা কি, সকলোবিলাক আগত পঢ়ি লওঁ। কোৱাচোন বৃত্ত কি, কার কি, বৃত্তৰ বিষয়ে কার কি ধাৰণা আছে, অলপ ভিডিঅ'টো পজ কৰি কমেন্টত জনাই দিবা বৃত্ত কি। সো বৃত্ত এটা হৈছে, বৃত্তক যদি আমি কব যাও, এটা যিটো আমাৰ সমতল, এইটো এটা আমাৰ কপি আছে, কপিটো এটা সমতল হয়। তোমালোকৰ টেবুল যিটো আছে, এইটো এটা সমতল হয়। আমাৰ যিটো বোৰ্ড আছে, যিটো বোৰ্ডক তোমাক স্কুলত পঢ়ায়, এইটো এটা সমতল হয়। যে বৃত্তৰ ডেফিনেশনটো এনেকুৱা, এটা নিৰ্দিষ্ট এটা স্থিৰ বিন্দুৰ পৰা, সো এইটো যদি এটা স্থিৰ বিন্দু হয়, এটা স্থিৰ বিন্দুৰ পৰা এটা নিৰ্দিষ্ট দূৰত্বত, সো এইটো বহিটো এটা সমতল হয়। সমতলত এটা নিৰ্দিষ্ট স্থিৰ বিন্দুৰ পৰা নিৰ্দিষ্ট দূৰত্বত বহুত বিলাক আমাৰ পয়েন্ট আছে, বিন্দু আছে, বহুত বিন্দু আছে, আনগিনত ইনফিনিট লৈকে বিন্দু আছে। তো বৃত্তৰ ডেফিনেশনটো এনেকুৱা যে এটা স্থিৰ বিন্দুৰ পৰা নিৰ্দিষ্ট দূৰত্বত থকা যিমানবোৰ আমাৰ পয়েন্ট আছে, যিমানবোৰ বিন্দু আছে, এই সকলো বিন্দুক যদি আমি সংযোগ কৰি দেও, এটা বৃত্তৰ সৃষ্টি হ'ব। বৃত্ত কি তেনেহলে, যে এটা স্থিৰ বিন্দুৰ পৰা নিৰ্দিষ্ট দূৰত্বত থকা বিন্দুবোৰৰ সমষ্টি বৃত্ত বুলি কোৱা হয়। বৃত্তৰ ডেফিনেশনটো যদি তুমি লিখা, সো আমি সকলোবিলাক অকল তোমাক কনসেপ্টটো শিকাই নিদো, ডেফিনেশনটো লিখি দিও, যাতে পিছত গৈ তোমাৰ ভুল নহয়, পাহৰি নাযাও। তেনেহলে বৃত্তৰ যদি তুমি ডেফিনেশন লিখিব চোৱা, বৃত্তৰ ডেফিনেশনটো কেনেকুৱা হয়, এখন সমতলত এটা স্থিৰ বিন্দুৰ পৰা নিৰ্দিষ্ট দূৰত্বত থকা সমতলখনৰ আটাইবোৰ বিন্দুৰ সমষ্টিক বৃত্ত বুলি কোৱা হয়। বুজিলা না? তেনেহলে বৃত্ত কি, যে এখন সমতলে, যেটো এটা সমতলে, এখন সমতলত এটা স্থিৰ বিন্দুৰ পৰা, এইটো যদি এটা স্থিৰ বিন্দু হয়, স্থিৰ বিন্দুৰ পৰা নিৰ্দিষ্ট দূৰত্বত থকা সমতলখনৰ আটাইবোৰ বিন্দুৰ সমষ্টিক বৃত্ত বুলি কোৱা হয়। ইয়াৰ পিছত যদি চোৱা যে কেন্দ্ৰ কি, এই বৃত্ত যদি এটা হৈছে, এইটো হৈছে এটা বৃত্ত, বৃত্তৰ এইখিনি, এইটো কি কয়, কেন্দ্ৰ। স্থিৰ বিন্দু যিটো আছে, এইটোক বৃত্তৰ আমাৰ কেন্দ্ৰ বুলি কোৱা হয়।
যদি কয় কেন্দ্র কি, কেন্দ্র ডেফিনেশনটো এনেকুৱা যে স্থিৰ বিন্দুটো, যেটো আমাৰ স্থিৰ বিন্দু আছে, স্থিৰ বিন্দুটোক বৃত্তৰ কেন্দ্ৰ বলে। যেটো আমাৰ স্থিৰ বিন্দু আছে, এই স্থিৰ বিন্দুটো হৈছে আমাৰ বৃত্তৰ কেন্দ্ৰ। এতিয়া চোৱা, ইয়াৰ পিছত বৃত্ত যদি হৈছে আমাৰ বৃত্তৰ ব্যাসাৰ্ধ এটা থাকিব, এইটো এটা বৃত্ত হয়। স্থিৰ বিন্দুৰ পৰা যেটো নিৰ্দিষ্ট দূৰত্ব যেটো আছে, এইটো আমাৰ কি ব্যাসাৰ্ধ, এইটো কি কয় ব্যাসাৰ্ধ। ব্যাসাৰ্ধ ইংলিছত যেটো কি বুলি কোৱা হয় ৰেডিয়াস। ব্যাসাৰ্ধ কি, ব্যাসাৰ্ধটো হৈছে স্থিৰ বিন্দুৰ পৰা নিৰ্দিষ্ট যেটো দূৰত্ব আছে, এইটোক বৃত্তৰ ব্যাসাৰ্ধ বুলি কোৱা হয়। নির্দিষ্ট দূরত্বটুক বৃত্তর ব্যাসার্ধ বলে। বহুতে হয়তো ভাবি আছে যে এইবিলাকতো আমি আগৰ পৰাই জানো। মই এনেকৈ ভাবি তোমালোকক টিচিং দিও বা শিকাও যে তোমালোকে একোই নাজানা। সেইকাৰণে যদি কোনোবাই আগৰ পৰাই জানাই, আকৌ দেখিবা তোমালোকৰ ৰিভাইজ হৈ যাব। আৰু এই সকলোবিলাক যিমানবিলাক তোমাৰ চেপ্টাৰ, যিমানবিলাক কনসেপ্ট ক্লাস 9ত আছে, আটাইবিলাক কনসেপ্ট ক্লাস 10তো লাগিব। সেইকাৰণে সুন্দৰ কৰি নোট কৰি ৰাখি দিবা, যেতিয়া ক্লাস 10ত তুমি উঠিবা তেতিয়া এই সকলোবিলাক তোমাৰ কামত লাগিব। ইয়াৰ পিছত চোৱা, এইটো যদি এটা সমতল হয়, চাবা এইটো এটা আমাৰ যেটো আমাৰ বহি আছে, বহিটো হয় এটা সমতল। এই সমতলত যদি আমি এটা বৃত্ত বনাও, সমতলত এটা বৃত্ত বনালে বৃত্তৰ এটা বৃত্তই সমতলক তিনিটা ভাগত ভাগ কৰে। চাবা, এটা বৃত্তই সমতল এটাক তিনিটা ভাগত ভাগ কৰে। বৃত্তৰ বহি অংশ এটা থাকে, বহি অংশ, আৰু বৃত্তৰ মাজত এটা অংশ থাকে যেটো আমাৰ কি বুলি কোৱা হয় অন্তৰ্বৰ্তী অংশ। অন্তৰ্বৰ্তী অংশ আৰু এটা বৃত্তটোৰ নিজেই। এই সকলোবিলাক তোমালোকৰ মাল্টিপল চইচ কোৱেশ্চন আহিব পাৰে যে বৃত্ত এটাই সমতলক কেইটা ভাগত ভাগ কৰে। বৃত্ত এটাই সমতলক তিনিটা ভাগত ভাগ কৰে। লিখাবা যে এটা বৃত্তই তো সমতলক তিনিটা ভাগত ভাগ করে। এটা বৃত্তই সমতলক কেইটা ভাগত ভাগ করে? তিনিটা ভাগত ভাগ করে। এক নম্বর হচ্ছে বৃত্তর ভিতর ভাগ। সোয়া বৃত্তর ভিতর ভাগ এটা আছে যাক কি বলি কোয়া অন্তর্বর্তী অংশ। যাক বৃত্তর যাক বৃত্তর অন্তর্বর্তী অংশ বলে। দুই নম্বরটা হচ্ছে বৃত্তটো নিজেই আর তিন নম্বরটা হচ্ছে বৃত্তটোর বাহির ভাগ যেটু বহি অংশ বলি কোয়া হয়। তাহলে বুঝিলেন না যে বৃত্ত এটাই তার থকা সমতলক তিনটা ভাগত ভাগ করে। এটা হচ্ছে বৃত্তটোর ভিতর ভাগ, আর বৃত্তটো নিজে, আর আনটো হচ্ছে বৃত্তটোর বাহির ভাগ। আশা কৰো বুজিলা এইখিনি। ইয়াৰ পিছত এটা আছে মোস্ট ইম্পৰ্টেন্ট হয় বৃত্তৰ জেপ। বৃত্তৰ জেপ কাক কয়? বৃত্তৰ মাজত যদি তুমি যিকোনো এটা ৰেখা অংকন কৰা, এইটো হ'ব আমাৰ বৃত্তৰ জেপ। এইটো চোৱা, এইটো যদি এটা আমাৰ
বৃত্ত হয়, এইটো যদি বৃত্ত হয়, এটা সার্কেল হয়, বৃত্তৰ মাজত তুমি যিকোনো এটা যদি ৰেখাংক আঁকি দিয়া, এইটো হচ্ছে পি আৰু কিউ, এই পি কিউ ৰেখাটোক আমাৰ কি বুলি কোৱা হ'ব, বৃত্তৰ যে পি আৰু কিউ আঁকি দিয়ে, যিকোনো ইফালে টানিব পাৰে, ইফালে 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 যিফালে তুমি টানা, এইটো হৈছে এটা কি বৃত্তৰ যে। এইটোক যদি আমি ডেফিনেশনত লিখিব যাওঁ যে বৃত্তৰ দুটা বিন্দু, আমি বৃত্তৰ দুটা বিন্দু পি আৰু কিউ লোৱা, তেন্তে পি কি হ'ব, বৃত্তটোৰ পি কিউ ৰেখাখণ্ডটো কি হ'ব, তেনেহলে বৃত্তৰ যে কি, তুমি বৃত্তৰ দুটা বিন্দু পি আৰু কিউ, এইটো এটা পি এটা বিন্দু, কিউ এটা বিন্দু, তেন্তে পি কিউ যিটো ৰেখাখণ্ড আছে, এই পি কিউ ৰেখাখণ্ডক কি বুলি কোৱা হ'ব, যে পি কিউ ৰেখাখণ্ডক আমাৰ যে বুলি কোৱা হ'ব। এইটো বহুত ইম্পৰ্টেণ্ট, ইংলিছত যিটো কৰ্ড বুলি কোৱা হয়, যেটো মনত ৰাখিব যে বৃত্তৰ যে কি, বৃত্তৰ মাজত যিকোনো তুমি এইটো ইফালেও টানিব পাৰা, বৃত্ত আৰু এটা যদি লোৱা, তুমি ইফালে ইফালে ইপিনে ইপিনে যিপিনে টানিব পাৰা, যে এই সকলোবিলাক কি হ'ব, আমাৰ এটা এটা বৃত্তৰ যে হ'ব। কোনোবাই যদি কোশ্চেন কৰে এটা বৃত্তত কিমান যে আঁকিব পাৰে, এটা বৃত্তত আমি অসংখ্য অগণিত যে আঁকিব পাৰো, বহুত অংকক যে আঁকিব পাৰো। ইয়াৰ পিছত বৃত্তৰ ব্যাস কি, বৃত্তৰ ব্যাস বুজিলানে, বৃত্তৰ ব্যাস আৰু এটা বস্তু বুজা, এইটো এটা যদি আমাৰ বৃত্ত হয়, মাজত যদি কেন্দ্ৰ হয়, এইটো এটা যে হয়, কিন্তু এইটো সৰু, ইয়াতকৈ ইফালে আহিলে অলপ ডাঙৰ হ'ব, ইপিনে আহিলে আৰু অলপ ডাঙৰ হ'ব, ইপিনে আহিলে আৰু অলপ ডাঙৰ হ'ব, আটাইতকৈ ডাঙৰ কোনটো হ'ব, যিটো আমাৰ কেন্দ্ৰৰ মাজেৰে যাব, কেন্দ্ৰৰ মাজেৰে যিটো আমাৰ যে পাৰ হ'ব, কেন্দ্ৰৰ মাজেৰে যিটো যে যাব, এইটো আটাইতকৈ ডাঙৰ হ'ব, ইপিনে আহিলে আকৌ দেখিবা সৰু হৈ আহিব, সৰু হৈ 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 আহিব। যে বৃত্তৰ আটাইতকৈ ডাঙৰ যেটো কোনটো, যিটো বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যা, আৰু এইটোকে আমাৰ কি বুলি কোৱা হয়, বৃত্তৰ ব্যাস। যদি ব্যাসৰ ডেফিনেশন কোনোবাই চায়, ব্যাসৰ ডেফিনেশনটো কি কৰিম, লিখিম যে বৃত্তৰ আটাইতকৈ ডাঙৰ যেটোক বৃত্তৰ ব্যাস বুলি কোৱা হয়। যদি তোমাক কোনোবাই কয় যে ব্যাস কাক বলে, ব্যাসক ডি ৰে সূচোৱা হয়, তে লিখিবা যে বৃত্তৰ আটাইতকৈ ডাঙৰ যিটো যে আছে, বৃত্তৰ ব্যাস বলে। বৃত্তৰ আটাইতকৈ ডাঙৰ যে এটোক কি বুলি কোৱা হয়, বৃত্তৰ ব্যাস। বৃত্তৰ যিটো আটাইতকৈ ডাঙৰ যে আছে, এইটো হৈছে আমাৰ বৃত্তৰ ব্যাস। ইয়াৰ পাছত আমাৰ জানিব লাগে যে বৃত্তৰ চাপ কি, চাপ। বৃত্ত এটা যদি তুমি লোৱা, বৃত্ত এটা যদি আমি আঁকো, সেইটো হৈছে আমাৰ কেন্দ্ৰ, ইয়াত যদি দুটা পয়েন্ট লোৱা, এটা হৈছে পি আৰু এটা হৈছে কিউ, এই পি কিউৰ মাজত যিটো দূৰত্ব আছে, এইটো কি বুলি কোৱা হয়, পি আৰু কিউৰ মাজৰ যিটো অংশ আছে, এই অংশটোক চাপ বুলি কয়। তোমালোকে আগতে জ্যামিতি সহায়ত কম্পাছৰ সহায়ত চাপ দিছা, এইটো এটা এটা কি হ'ব, আমাৰ চাপ। বৃত্তৰ এইটো হৈছে চাপ। চাপৰ ডেফিনেশনটো দুটা বিন্দুৰ মাজৰ দূৰত্ব একোটাক লেখা যায়, দুটা বিন্দুৰ মাজৰ দুটা বিন্দুৰ মাজৰ দূৰত্ব দুটা বিন্দুৰ মাজৰ বৃত্তৰ একোটা অংশক কি বলে, চাপ। চাপ কাক বলে, যে দুটা বিন্দুর মাজৰ বৃত্তৰ একটা অংশক, ইয়াত দুটা বিন্দু পি আৰু কিউ, দুটা বিন্দু আছে, দুটা বিন্দুৰ মাজৰ বৃত্তৰ একটা দূৰত্বক চাপ বলে। এতিয়া চাপ আকৌ দুই প্ৰকাৰৰ হয়, চাপ দুই প্ৰকাৰৰ, এইটো এটা চাপ
আকৌ চাবা ইফালে যদি আমি চাওঁ এই ডাঙৰটো হয় এটা চাপ, এই ডাঙৰটো এটা চাপ হয়, এই সৰুটো এটা চাপ আৰু ডাঙৰটো এটা চাপ। যেটো সৰু চাপ আছে এইটোক আমাৰ উপচাপ বুলি কয়, যেটো ডাঙৰ চাপ আছে এইটোক আমাৰ অধিচাপ বুলি কয়। তেনেহলে চাপও আমাৰ কিমান প্ৰকাৰ হ'ব? দুই প্ৰকাৰ হয়। এটা যেটো সৰু এইটোক উপচাপ বুলি কোৱা হয়, আৰু যেটো আমাৰ ডাঙৰ এইটোক অধিচাপ। যেটো সৰু এইটোক উপচাপ আৰু যেটো ডাঙৰ এইটোক আমাৰ অধিচাপ বুলি কয়। ইয়াত আমি ৰিপ্ৰেজেন্ট কৰি দিছো। এইটো যদি এটা বৃত্ত হয়, বৃত্তৰ যদি দুটা পয়েন্ট হয়, এটা হৈছে পি ইনটু কিউ, যেটো এই সৰুখিনি হ'ব, এই সৰুটোক কোৱা হ'ব আমাৰ উপচাপ, আৰু এইপিনে যেটো আমাৰ ডাঙৰটো আছে এই ডাঙৰ চাপটো কি বুলি কোৱা হ'ব? অধিচাপ বুলি কোৱা হয়। এইটোক আমাৰ অধিচাপ বুলি। বুজিলানে চাপ কি? চাপ হৈছে দুটা বিন্দুৰ মাজৰ বৃত্তৰ একোটা অংশক চাপ বুলি কোৱা হয়। চাপ দুই প্ৰকাৰ হয়, এটা হৈছে উপচাপ আৰু আনটো হৈছে অধিচাপ। ইয়াৰ পিছত আকৌ সেমি সার্কেল জানানে? সেমি সার্কেল তোমালোকে মানে অৰ্ধবৃত্ত, ইংলিছত কি কয়? সেমি সার্কেল। অৰ্ধবৃত্তনো কি? যেতিয়া দুটা বিন্দু যার ব্যাসৰ যদি প্রান্ত বিন্দু হয়, চোৱা এইটো এটা যদি বৃত্ত হয়, বৃত্তৰ মাজেৰে যদি আমি ব্যাস এটা লওঁ, ব্যাসৰ প্রান্ত বিন্দুত যদি দুটা বিন্দু থাকে, এটা পি আৰু কিউ, এই দুইটা যেটো চাপ, চাপ দুটা যেটো হ'ব, চাপ দুইটাই সমান হ'ব, দুটা চাপে সমান হ'ব, আৰু প্ৰতিটো এটা এটা কি হ'ব? অৰ্ধবৃত্ত। এইটো এটা অৰ্ধবৃত্ত আমাৰ, এইটো এটাও অৰ্ধবৃত্ত। বুজিলানে? ইয়াৰ যদি ডেফিনেশন লিখিব যাও, যেতে পি আৰু কিউ এনেকৈ লিখিবা, যে যেতিয়া পি আৰু কিউ এডাল ব্যাসৰ প্ৰান্তবিন্দু হ'ব, তেতিয়া দুয়োটা চাপে আমাৰ সমান হ'ব। যেতিয়া পি আৰু কিউ যদি এটা ব্যাসৰ প্ৰান্তবিন্দু হয়, তেনেহলে দুয়োটা চাপে কি হ'ব? আমাৰ সমান হ'ব, দুয়োটা চাপ আমাৰ সমান হ'ব, আৰু প্ৰতিটো চাপক প্ৰত্যেকটোকে কি বুলি কোৱা হ'ব? আমাৰ এটা এটা অৰ্ধবৃত্ত। প্ৰায় শেষ হৈছে। ইয়াৰ পিছত আৰু নাই। ইয়াৰ পিছত আমাৰ এটা আছে বৃত্তখণ্ড। এর পিছত আমি চাম বৃত্তখণ্ডনো কি। সো ইয়াত যদি আমি এটা বৃত্ত আঁকো, এইটো সে ধৰা বৃত্ত, ইয়াৰ মাজত যদি আমি এটা জে আঁকো, যে অঙ্কৰ পিছত চাপ আৰু জেৰ মাজত যিখিনি অংশ থাকিব এইখিনিক একোটা কি হ'ব? আমাৰ বৃত্তখণ্ড বুলি কোৱা হয়। এইটো এটা বৃত্তখণ্ড, এইটো এটা বৃত্তখণ্ড। যেটো সৰুটোক আমাৰ গৌণ বৃত্তখণ্ড বোলে আৰু ডাঙৰটোক আমাৰ মুখ্য বৃত্তখণ্ড বোলে। ইয়াত যদি আমি ডাঙৰকৈ এটা বৃত্ত আঁকো, তাৰ পিছত এইটো যদি আমি এটা জে আঁকি লৈছো, যে অঁকাৰ পিছত এইটো এটা বৃত্তখণ্ড, এইটো এটা বৃত্তখণ্ড। যেটো সৰু হয় এইটোক আমাৰ কি বুলি কোৱা হয়? গৌণ বৃত্তখণ্ড। যেটো ডাঙৰ এইটোক কয় আমাৰ মুখ্য বৃত্তখণ্ড। বুজিলানে? এইখিনি আছিল বেসিক। ফার্স্টত বৃত্ত কি, বৃত্তৰ ব্যাস কি, বৃত্তৰ ব্যাসাৰ্ধ কি, বৃত্তৰ চাপ কি, তাৰপিছত বৃত্তৰ জ্যা কি, সকলোখিনি আলোচনা কৰিলো। এতিয়া আমি আলোচনা কৰিম অনুশীলনী 10.1। এতিয়া আমি অনুশীলনী 10.1 টো আলোচনা কৰিম। ইয়াত তোমালোকে বুকছতে দগাই ল'বা, নহলে কিতাপত লিখি কপিত লিখি ল'বা। অনুশীলনী 10.1
পেজ নাম্বার 201 আছে খালি ঠাই পূর করা। 1 নাম্বার দিছে বৃত্তর কেন্দ্র, বৃত্তর যেটু কেন্দ্র আছে আমার বৃত্তটো দেশত অবস্থিত, বহিভাগত না অন্তর্ভাগত। আমি জানো যে বৃত্তর যেটু কেন্দ্র থাকে বৃত্তর আমার অন্তর্ভাগত অবস্থিত থাকে, অন্তর্ভাগত কার রাইট চিন দিয়ে নিবা। বৃত্তর ব্যাখ্যার কেন্দ্র কত থাকে বৃত্তর ভিতরত থাকে। এপিসোড 2 নাম্বারটো দিছে আমার এটা বৃত্তর কেন্দ্রর পরা বিন্দুর দূরত্ব ইয়ার ব্যাসার্ধতকৈ বেশি হলে বৃত্তটোর দেশত অবস্থিত হবে। এবার চোৱা কি কৈছে এটা বৃত্তর কেন্দ্রর পরা বিন্দুর দূরত্ব ইয়ার ব্যাসার্ধতকৈ যদি বেশি হয়, এটা আমি লিখিবলৈ ট্রাই কৰিছো। কৈছে আমাক যে বৃত্তর কেন্দ্রর পরা এটা বিন্দু আছে কেন্দ্রর পরা এটু আমার ব্যাসার্ধ, ব্যাসার্ধতকৈ যদি আমার বেশি হয় তেনেহলে বৃত্তর বাহিৰত যাব, ব্যাসার্ধতকৈ বেশি হলে এটু এটা যদি পয়েন্ট হয় এইখিনি হইছে আমার ব্যাসার্ধ তেনেহলে এটু কত যাব বৃত্তর বাহিৰত। এটা বৃত্তর কেন্দ্র পরা এটা বিন্দুর দূরত্ব ইয়ার ব্যাসার্ধতকৈ বেশি হলে বৃত্তটোর দেশত অবস্থিত, কত অবস্থিত হবো বহিভাগত অবস্থিত হবো। 3 নাম্বারটো দিছে এটা বৃত্তর বৃহত্তম যে এডালক কি বুলি কোৱা হয়, অলপ আগতে পঢ়ি লৈছে এটা বৃত্তর বৃহত্তম যেটু যে আছে তাক আমার কি বুলি কোৱা হয় ব্যাস। এটা বৃত্তর বৃহত্তম জ্যাক আমার কি বুলি কোৱা হয় ব্যাস বুলি কোৱা হয়। 4 নাম্বারটো আছে এটা চাপৰ প্ৰান্তবিন্দু এডাল ব্যাসৰ প্ৰান্তবিন্দু হলে চাপটো অর্ধবৃত্ত হবো। আমি এটাই পড়িলো যে এটা চাপৰ দুটা বিন্দু এটা ব্যাসৰ প্ৰান্তবিন্দু হয় যেটো এটা এটা চাপ হবো সমান হবো আৰু এটু এটা কি হবো অর্ধবৃত্ত। ইয়াতো এটুই কৈছে যে এটা চাপৰ প্ৰান্তবিন্দু এডাল ব্যাসৰ প্ৰান্তবিন্দু হলে চাপটো হবো এটা অর্ধবৃত্ত। 5 নম্বরটো আছে এটা বৃত্তর বৃত্তখণ্ড বৃত্তটোর এটা চাপ আৰু যার মধ্যবর্তী অংশ এটাও বোঝায়। এপিছত 6 নম্বরটো দিছে আমার এটা বৃত্তটোক থকা সমতলখনক কেইটা ভাগত ভাগ কৰে 3টা ভাগত ভাগ কৰে। এটা আমি পড়িলো এটা বৃত্তই তার থকা সমতলক কেইটা ভাগত ভাগ করে 3টা ভাগত ভাগ করে। এটা হইছে বৃত্তর বহিভাগ আর আনটো হইছে বৃত্তটো নিজে আর আনটো হইছে বৃত্তর ভিতর ভাগ। আশা করি এখানে বুঝে পাইছা। এটা 2 নাম্বারটো আমাক দিছে হসা মিছা লেখা, হসা মিছা আমাক কব গৈছে কেন্দ্র আর বৃত্তর যিকোনো এটা বিন্দু সংযোগী রেখাখণ্ডক বৃত্তটোর এডাল ব্যাসার্ধ। ইয়েস এটু কৈছে কি কেন্দ্র আর বৃত্তর যিকোনো এটা বিন্দু সংযোগী রেখাখণ্ডক বৃত্তর ব্যাস বলি কোৱা হয়। এটু হসা। তো এটু যদি এটা বৃত্ত হয় এটু যদি কেন্দ্র হয় কেন্দ্র পরা বৃত্তর যিকোনো একটা পয়েন্ট সে এইখানে লক লাগাই দিলে এখানে নহলে এটু লক লাগালা এখানে লক লাগালে এটু লক লাগালা এটু যেটু তুমি লক লাগাবা এই প্রতিটো এটা কি হবে আমার ব্যাসার্ধ। যে কেন্দ্র পরা বৃত্তর যে কোনো বিন্দু তুমি যদি এটা রেখা টানি দাও এটু সংযোগ করে দেওয়া হয় তাহলে এটু এটা এটা কি হবে আমার ব্যাসার্ধ। কেন্দ্র আর বৃত্তর যে কোনো বিন্দু সংযোগ এটু হবে আমার হসা রাইট চেন দিয়ে দেবা। এর পিছত এটা কৈছে আমার এটা বৃত্তর সীমিত সংখ্যকে সমান যে থাকিব পারে এটু মিছা। সো এটা বৃত্তর মাঝেৰে আমি অসীম সংখ্যক যে আঁকিব পাৰো। অলপ আগতে কৈছে এটা বৃত্তর মাঝেৰে আমি অসীম সংখ্যক ইনফিনিটি লৈকে যে আঁকিব পাৰো। ইয়াত কৈছে সীমিত সংখ্যক এইটো মিছা। ইয়াৰ পিছত এটা বৃত্তক 3টা সমান চাপত বিভক্ত কৰিলে প্ৰত্যেকটো চাপ অধিচাপ হ'ব এইটোও মিছা। সো অধিচাপ কেতিয়া হয় এটা ডাঙৰ চাপ এটা সৰু চাপ এটোক অধিচাপ বুলি কোৱা হয়। চোৱা এই সৰু চাপটো কোৱা হয় উপচাপ আৰু ডাঙৰ চাপটো কোৱা অধিচাপ। এটা যদি আমি 3টা ভাগত ভাগ কৰি দিও 1টা 2টা 3টা 3টাই তো অধিচাপ হ'ব নোৱাৰিব, 2টা হলে এটা উপচাপ হ'ব এটা অধিচাপ হ'ব, গতিকে এইটো আমাৰ মিছা। 4 নম্বৰটো কি দিছে এডাল যে যি বৃত্তৰ ব্যাসাৰ্ধৰ 2 গুণ হেয়া বৃত্তটোৰ এডাল ব্যাস এইটো সঁচা। যে বৃত্তৰ একটা যে যি বৃত্তৰ ব্যাসাৰ্ধৰ ডাবল মানে ব্যাস এইটো সঁচা। পিছত আছে আমাৰ 5 নম্বৰটো এটা বৃত্তাংশ বৃত্তৰ যে আৰু ইয়াৰ অনুৰূপ চাপৰ মাজৰ ক্ষেত্ৰ এইটো মিছা। এটা বৃত্তৰ সমতলিক আকাৰ এটা বৃত্ত সমতলিক আকাৰ চ বৃত্ত সমতলিক আকাৰ মানে কি বৃত্তক আমি কেৱল সমতলতে আঁকিব পাৰো। সমতল নহলে ওখটা যদি তোমাৰ সারফেস থাকে কার্ভ সারফেসত তুমি বৃত্ত এটা আঁকিব নোৱাৰিবা, বৃত্ত কেৱল আমি এটা সমতলতে আঁকিব পাৰো, গতিকে এটা বৃত্ত সমতলিক আকাৰ এইটো আমাৰ সঁচা। আশা কৰো বুজি পাইছা। বহুত ভালদৰে আমি বেসিক খিনি তোমাক বুজাই দিছো ফাৰ্স্টত। এইখিনি আছিল আজিৰ ভিডিওটোত। নেক্সট ভিডিওটোত
আমি ইয়াৰ আগৰখিনি আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা, কমেন্ট কৰিবা, শ্বেয়াৰ কৰিবা। থ্যাংক ইউ সো মাচ।